মাজগাঁও চুবা উন্নয়ন সমিতিৰ সৌজন্যত 53তম শ্ৰী শ্ৰী কৃষ্ণ জন্ম উৎসৱ উদযাপন। দৰং জিলা ধুলা থানাৰ অন্তৰ্গত ডাকচকীত মাজগাঁও চুৱা উন্নয়ন সমিতিৰ উদ্যোগত মাজগাঁও চুৱাৰ নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে 23 আৰু 24 তাৰিখে উলহ মালহেৰে শ্ৰী শ্ৰী কৃষ্ণৰ জন্ম উৎসৱ পালন কৰাৰ লগতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভক্তসকলে বিভিন্ন ধৰণৰ ধৰ্মীয় শ্লোগানেৰে ৰথযাত্ৰাৰ শোভা আৰম্ভ কৰে। উক্ত উৎসৱত খাটনিয়াপাৰা গাঁৱৰ পঞ্চায়তৰ সভানেত্ৰী অনিতা ৰাজবংশীয়ে নামঘৰৰ সেৱা লোৱাৰ লগতে বহু মূল্যৱান বক্তব্য ৰাখে আৰু ৰথযাত্ৰাৰ শোভা আৰম্ভ কৰে। আৰু ইয়াৰ উপৰিও উপস্থিত থাকে ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিত কাকতি আৰু বহু ভক্তগণ। এই উৎসৱত ডাকচকীৰ স্থানীয় বিশিষ্ট অৱসৰপ্ৰাপ্ত শিক্ষক হেৰেৰাম ডেকাই উপস্থিত হৈ শ্ৰী শ্ৰী কৃষ্ণ কেনেধৰণে আৰু কি কাৰণে আৱিৰ্ভাৱ হৈছিল এই সকলো কথা বিৱৰণ দাঙি ধৰে আৰু কেনেকৈ দুষ্টক দমন কৰিছিল এই সকলো কথা বিৱৰি দাঙি ধৰিছে। আৰু শ্ৰী শ্ৰী কৃষ্ণ স্মৰণ কৰি 23 তাৰিখে ৰাতি ডাকচকীবাসী ৰাইজে ভাগৱত পাঠ কৰাৰ লগতে কেইবাগৰাকী পাঠকৰ দ্বাৰা ভাগৱত আৰু কীৰ্তন পাঠৰ ব্যৱস্থা কৰে। ইয়াৰ উপৰিও স্থানীয় কৃতী ছাত্ৰ ছাত্ৰীসকল মানপত্ৰ প্ৰদান কৰে। সদৌ শেষত সমূহ অসমবাসী ৰাইজক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰি এই অনুষ্ঠানখন সামৰণি কৰে। মংগলদৈৰ পৰা ফাৰুক ডাকচকী পূব মংগলদৈ। এই অনুষ্ঠানটি 1997 চনত আৰম্ভ কৰা হৈছিল আৰু 1997 চনৰ পৰা ই একেধাৰে আহি আজিৰ দিনটোত উপবিষ্ট হৈছেহি আৰু ই 23তম বাৰ্ষিক উৎসৱ উদযাপিত কৰা হৈছে। আৰু ইয়াৰ পিছত 2021 বৰ্ষত ৰূপালী জয়ন্তী পদাৰ্পণ কৰিব আৰু সেই ৰূপালী জয়ন্তীত আমি সদৌতি ৰাইজে মাজগাঁও চুবা উন্নয়ন সমিতিৰ সদৌতি ৰাইজে ৰূপালী জয়ন্তী পালন কৰিবৰ কাৰণে বা সেই ৰূপালী জয়ন্তী উদযাপন কৰিবৰ কাৰণে আমি কি কৰিছোঁ, ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ মূলটো হৈছে ভগৱান শ্ৰীকৃষ্ণ আৰু ভগৱান শ্ৰীকৃষ্ণই কেনেধৰণে জন্ম লাভ কৰি তেখেতে কিয় আৱিৰ্ভাৱ হৈছিল, আৱিৰ্ভাৱ হৈ পৃথিৱীত দুষ্টক দমন আৰু শান্তক পালন কৰাৰ্থে তেওঁ কি কৰিছিল, আৱিৰ্ভাৱ হৈছিল আৰু আৱিৰ্ভাৱ হৈ তেওঁ কি কৰিছিল, দুষ্টক দমন কৰিছিল আৰু সন্তসকলক পালন কৰিছিল। আৰু তাৰ প্ৰতিশ্ৰুতিতেই আমি সদৌতি ৰাইজে ডাকচকীবাসী সদৌতি ৰাইজে কি কৰিছোঁ, যোৱা নিশা অহোৰাত্ৰি ভাগৱত পাঠৰ ব্যৱস্থা কৰা হৈছিলে আৰু গোটেই নিশাটো কেইবাগৰাকীও পাঠকৰ জৰিয়তে আমি কি কৰিছিলোঁ, ভাগৱত শ্ৰৱণ আৰু কীৰ্তন কৰাইছিলোঁ। আৰু এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজক আমি কি কৰিব বিচাৰিছোঁ, শ্ৰী শ্ৰী কৃষ্ণৰ জন্মোৎসৱৰ শুভেচ্ছা, আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জনাব বিচাৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজক আমি ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই যিটো পথ আমাক দেখুৱাই থৈ গৈছে সেই পথত অগ্ৰসৰ হৈ সমগ্ৰ অসমবাসী ৰাইজ যাতে একতাৰ দোলেৰে ভগৱানৰ প্ৰতি আকৃষ্ট হৈ তেখেতৰ গুণানুকীৰ্তন কৰিব পাৰে। আব্দুল্লা ৰিপৰ্ট, আছাম ফ'কাছ।